স্যার কি ক'ব ঘটনাটোৰ বিষয়ে? আজি মানে আচলতে ছটা বিষয়ত এই হেৰি এটা চলজাৰৰ মানে অলপ উল্লেখ ৰাইটালতো ডিছলোকেশ্যন হৈছে এটা পেচেণ্ট আহিছিলে সেইটোতো আৰু আমাৰ ইয়াত ট্ৰিটমেণ্ট নহয় সেইটো তিনিচুকীয়া চিভিল মই লৈ যাব অট'বিলাকে লৈ আনিছিলে আৰু ইয়াত বহুত সেইটো ৰেফাৰ কৰিলোঁ মই ছটা পিছত তাৰপিছত মানে 6:50 মাজত একজন আহিলে মানুহ আহি পেলাই ইয়াত মোৰ ৰুমত সোমাই পেলাই কোন মানে তাৰ একদম ভইচ মাত মাতি পেলাই কোন ডাক্তৰ কোন ইয়াত ডাক্তৰ কোন আৰু মই বোলো কি হ'ল বোলে ডাক্তৰ কি দেখাইছ মানে বেমাৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ কেলৈ হেৰি কৰিব লগা হৈছে কি কৰিছ ইয়াত কি মানে মানে আৰু যি টিখন কৈ আছে যে আচলতে মোৰো কম খং উঠিলে বোলে মই ঘোঁৰাকৈ কাটি আছোঁ ইয়াত বুলি কৈছোঁ তাৰপিছত মানে কি পেচেণ্টটো আছিলে তাৰপিছত ই মানে আৰু মানে একদম আৰু সাংঘাতিক মানে আৰু মানে কি মানে বেয়া বিহেভ তাৰপিছত মই উঠি পেলাই ইয়াত এই দৰ্জাখনৰ কিনাৰলৈকে গ'লোঁ মানে সি একদম মোক একদম দিলে নহয় এক চৰ মাৰিলে লাত মাৰিলে তাৰপিছত আৰু যিবিলাক আহিছিলে লগত সিহঁতে লৈ পেলাই তাক গুচি গ'ল লৈ পেলাই সেনেকুৱা আৰু কথা আপুনি এজাহাৰ দিছে? দিলোঁ এজাহাৰ দিলে? তাৰপিছত আপুনি ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে? 30 বছৰ হ'ল 3 বছৰৰ ভিতৰত আজি আৰু প্ৰথম মাৰ খাই পালোঁ মানুহৰ কি কৰিলে? 30 বছৰৰ ভিতৰত আজি প্ৰথম মাৰ খাই পালোঁ কোনো মানুহ